জারুরে তো ধরলে ভালো আছে নাকি অলপ টাইম একদম অহাকালৈ মহামানৱ মহাত্মা গান্ধীৰ জন্মদিবস আৰু এই দিৱসৰ প্ৰতি সংগতি ৰাখি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 1 অক্টোবৰ তাৰিখে 1 ঘণ্টাৰ কাৰণে স্বচ্ছতা অভিযান চলাবৰ কাৰণে যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ বঙাইগাঁও চহৰৰ প্ৰতিটো ৱাৰ্ডৰ পৰাই তেনেদৰে ৰাইজ ওলাই আহিছে, মহিলাসকল ওলাই, বিশেষকৈ মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আহ্বান এই আহ্বানত তেওঁলোকে কাৰ্যত ৰূপায়িত কৰাৰ কাৰণে চেষ্টা চলাইছে বা কৰিছে। গতিকে এই ক্ষেত্ৰত আমিও ইয়াত যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সঁহাৰি জনাই আমি বঙাইগাঁওবাসী ৰাইজ আজি আগবাঢ়ি আহিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াত বঙাইগাঁৱত তাৰমানে এই মহাত্মা গান্ধীৰ যি সপোন স্বচ্ছ ভাৰত এই সপোন দিঠকত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ বঙাইগাঁওবাসীয়ে পূৰ্ণ সহযোগ আগবঢ়াইছে।